লোকেল আৰ্টিষ্ট থাকিব, জুবিন গাৰ্গ নালাগে। কিন্তু আমাৰ বাপতি খাহুন বিহুটো আমি কিয় নিজে পাতিব নোৱাৰো? কথা নাই, যদি তেনেকৈ এফৰ্ড কৰিব পাৰে তেতিয়া যাম। এফৰ্ড কৰিব নোৱাৰিলে কিছুমান জেগাতো যাব নোৱাৰিব, কাৰণ মোৰ টিমটো বহুত ডাঙৰ, খৰচ বেছি, গাড়ী বেছি। চ' সেইধৰণে মিলা মেচাৰ মাজত হ'ব, কৰিব পাৰিম কেতিয়াবা। আমাৰ মাৰোৱাৰীসকলৰ পৰা টকা লৈ বিহু পাতাতকৈ মাৰোৱাৰীসকলকে ক'ব লাগে যে আপোনালোকে ধুনীয়া বিহু এখন পাতক। ভাল আৰ্টিষ্ট আহিব, তেওঁলোকে আনিব, আমি তেওঁলোকৰ বিহু আমি চাব যাম। চান্দাটো এতিয়া বিহুৰ আমাৰ বিহু প্ৰগ্ৰামবিলাক আচলতে সেই দান বৰঙণিৰ পৰাই কৰে, আগৰ পৰা সেইটো ছিষ্টেম সেইটো। ত' নহ'লে প্ৰগ্ৰাম পাতিব নোৱাৰিব সেইটো, কাৰণ বেলেগটো ফাইনেন্স নাথাকে আজিকালি। আজিতো আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে। 50% আন্দোলন আজিয়ে শেষ হৈ যাব, আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকী 50% আন্দোলনো শেষ হৈ যাব। এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয়, এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলো, আজি এটা সুযোগ পাইছোতো, আমি সুযোগটো ব্যৱহাৰ কৰিব লাগে। কিয় ওলাই আহিছে গম পাইছে নিশ্চয়? কিয় মানে মিটিং বুলি কৈছোঁ, মই বেলেগ বিষয়ে নাজানো। সেইটো আমাৰ যিটো বোৰ্ড কমিটিৰ সভাপতি থাকে সেই আমাক কোৱা নাই যে মিটিং আছে নলবাৰীত যাব লাগিব। আমি চব প্ৰত্যেক মিটিঙৰ পৰা য'ত কেন্দ্ৰত বিজেপি চৰকাৰ, য'ত ৰাজ্যত বিজেপি চৰকাৰ, আৰু এতিয়া সেই বিজেপি দলে আকৌ জুবিনৰ ন্যায় বিচাৰি ৰাজপথত সমদল কৰিম বুলি কৈছে। তেনেহলে মইতো ক'ব বিচাৰো যে এতিয়া আৰু ৰাজপথত সমদল কৰিবলৈ বাকী থাকিল কোন? CID আৰু SIT। এতিয়া SIT আৰু CIDয়ে ৰাজপথত সমদল কৰিব লাগিব ন্যায় বিচাৰি, সেইটোহে বাকী থাকিল গৈ গৈ, তাতকে মই একো নকওঁ। মই সেইটোৱে কৈছো, গোটেই গছবোৰ কাটি দিয়া বঢ়িয়া, তাৰপিছত লাষ্টত আহি মোক কাটি দিলে হ'ল। মোক কাটি দিলে মানে বেছি পইচা পাব। নাই, এটা কাম কৰি দিলে হয়, দীঘলী পুখুৰী বন্ধ কৰি দিলে হ'ল, পুখুৰীটো পুতি দিলে হ'ল, গছজোপা কাটি দিলে হ'ল, তাত ফ্লাইঅভাৰ 5টামান বনাই দিব পাৰে, একো নাই। Can I do it? It's a question. মই এটা কথা কওঁ, দীঘলী পুখুৰী এতিয়া গছখিনি যদি কাটি দিয়ে সেই সৌন্দৰ্যটো ঘূৰাই পাব নাই আকৌ? মই কালিও দিছোঁ এটা পোষ্ট, সেই সৌন্দৰ্যটো কোনোবাই ঘূৰাই পাব নাপায়। চ' ডোণ্ট গ' ফৰ ইট। সেইটো বিজেপি চৰকাৰ হওক, কংগ্ৰেছ হওক, আই ডোণ্ট কেয়াৰ। কথাটো হ'ল আমি এইটো বিচৰা নাই। ইউ কেনট ডু ইট, ইউ কেনট ডু ইট। যি মন যায় তাকে কৰি থাকিলে নহ'ব নহয়। যোনে নহওক, যোনে CM নহওক, যোনেই PM নহওক, মই সদায় আছোঁ, মই গছ ৰক্ষা কৰি আছোঁ, গছ ৰুই আছোঁ। আমাৰ গোটেই ফেন ক্লাবে আমি প্ৰত্যেক বছৰ আমি 5,000 গছ ৰুওঁ, সেইটো চাই গভৰ্ণমেণ্টে নোৰোৱে। আই চেলেঞ্জ, মোৰ লগত আহক। ইউ ডোণ্ট ডু ইট, আইল ডু এ ৰিভলিউশ্যন, দ্যাটছ ইট। বিপ্লৱ কৰিম। কি ঘেণ্টা হ'ব তাত? কোনে চাব গছবিলাক? য'ত গছ লাগে তাত গছ কাটি আছে, য'ত গছ নালাগে তাত গছ ৰুই আছে, ফ্ৰী চাউল দি আছে। আৰু কম নেকি? মুখখন মেলিলে বৰ বেয়া কিন্তু মই। চ' ডোণ্ট ডু ইট। আমি ভিখাৰী নহয় কিন্তু। We have land, we have trees, hills, we have rivers, we have everything. মই প্ৰতিবাদ নকৰোঁ, মই কথা কওঁ বছ। মোৰ কথা শুনিব লাগিব, যদি নুশুনে মই জেং কৰিম। কথাটো সেইটো। I don't know. I think they should be more intelligent. Right. They should be more intelligent about trees, about people, about everything. মই ইংলিছত কৈছোঁ, কাৰণ বেছিভাগ আমাৰ চৰকাৰৰ বেছিভাগ মানে ইংলিছ নাজানে। ইংলিছটো শিকি লওক প্ৰথমতে, দেন ইউ টক টু মি, ৰাইট? য়েছ, দ্যাটছ ইট। এইটো ভুল কথা, এইটো ভুল, এইটো ভুল, এইটো বাৰে বাৰে ভুল। গছটো এতিয়া ঢেৰ গছ কাটিছে বাৰু। এতিয়া কিছুমান জেগাত গছ কাটিবলগীয়া হৈছে, সেইটো উপায় নাই, তাত ৰাস্তা বনাইছে কিবা, বাট তাৰ ৱে আছে। এতিয়া মোৰ দেউতা নিজে ৰিটায়াৰমেণ্টৰ পিছত
নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ তেওঁৰ এজন অফিচাৰ আছিলে, তেওঁ জইন কৰিছিলে। মই নিজে চাকৰি এৰুৱাই দিলোঁ। মই বোলো এতিয়া তোমাৰ চাকৰি কৰা বয়স নাই, ইউ 60+, ৱাই? মই এটা কথা ক'ম, নগাঁও ওচৰত যেতিয়া হাইৱেটো হৈ আছে, আমি যাওঁ এতিয়া সেই হাইৱেটোৱে যাওঁ। দেউতাই 2 বছৰ গোটেই কাম বন্ধ কৰি দিলে, বিকজ তাত এতিয়াও দুজোপা বকুল গছ আছে, যেটা কৈছে মই কাটিব নিদিওঁ। ৰাস্তা সলনি কৰি দিলে। ইউ কেন চেঞ্জ ইট। ইটছ লাইক মই এনে পোষ্ট এটা দিছোঁ, আগৰতলাৰ এটা পোষ্ট দিছোঁ, আপোনালোকে দেখিছে চাগে। বিকজ ব্ৰিজ এখন তাহাঁতি পেটাৰ্ণ চেঞ্জ কৰিছে, বিকজ উই কেন ডু ইট, দেৰ ইজ অপশ্যন। কাটি পেলালে নহ'ব নহয়। এতিয়া এইসোপা যদি কাটি পেলায়, এইটো দীঘলী পুখুৰীত কোন আহিব? গছ থাকিলে চৰাই আহিব, যদি গছ নাথাকে ফ্লাইঅভাৰত চৰাই নাহে। এতিয়া মোৰ ষ্টুডিঅ'তে চাব, এইটো উদাহৰণ। তাত ৰাতিপুৱা কাউৰী, শালিকা, কপৌ, চুটি শালকি, ঘনচিৰিকা, মোৰ এনে কাণৰ কাষেদি পাৰ হৈ যায়। এতিয়া বাদুলি আহিছে ৰাতি, কাৰণ মই জামাইকান চিৰাই এটা ৰুই দিলোঁ। এতিয়া ৰাতি চব বাদুলিবিলাক আহে, মোক পাত্তাই নিদিয়ে। মানে মই কোন জুবিন গাৰ্গ, তাতে আহে কিন্তু ৰাতি। মোৰ প্ৰশ্নটো হ'ল, যদি আপোনাৰ ঘৰত আপোনাৰ আত্মীয় ঢুকালেহেঁতেন, আপোনাৰ পুত্ৰ, আপোনাৰ কন্যা যদি ঢুকালেহেঁতেন, আপুনি এনেকে ক'ব পাৰিলেহেঁতেন নে? যদি আপোনাৰ পত্নী ঢুকালেহেঁতেন, আপুনি ক'ব পাৰিলেহেঁতেন নে মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আপোনাৰ ওচৰে পাজৰে ফটকা ফুটাওক বুলি? নোৱাৰিলেহেঁতেন। নকয়, বিবেকে নকয়। সেইটো আপোনাৰ ঘৰৰ পৰিৱেশ, কালচাৰ, সংস্কৃতি, সেইটো মানৱতা, নৈতিকতা, মূল্যবোধ, সেয়া নকয়। কিন্তু দুৰ্ভাগ্যৰ কথা হ'ল, জুবিন গাৰ্গ হয়তো আপোনাৰ ঘৰৰ মানুহ নহয়, কিন্তু আজি জুবিন গাৰ্গ এনেকুৱা এটা সত্তা হিচাপে আমাৰ মাজৰ পৰা গুচি গৈছে যে প্ৰত্যেক ঘৰ মানুহৰ সন্তান ঢুকোৱাৰ নিচিনা দুখত আছে। কাৰোবাৰ কাৰণে জুবিন ভাগিনীয়েক, ভতিজাক, পুত্ৰ, কাৰোবাৰ কাৰণে শিক্ষক, কাৰোবাৰ কাৰণে বন্ধু, কাৰোবাৰ কাৰণে সকলো। গতিকে প্ৰত্যেক ঘৰ মানুহে নিজৰ আত্মীয়ক হেৰুৱাৰ যিটো বেদনা, সেই বেদনাটোত আছে। আৰু এইখিনি সময়ত আপুনি কেইজনমান থলুৱা উদ্যোগীৰ সপোনটোৰ কথা ক'বলৈ গৈ বোমা ফুটোৱাৰ কথা যেনেকৈ কৈছে, আপুনি বেয়া নাপাব যে আপুনি সঁচাকৈ থলুৱা সেই বৰপেটাৰ উদ্যোগীসকলৰ কাৰণে কৈছে নে আপুনি ফাঁচী বজাৰৰ সেই বেপাৰী আৰু বনিয়াসকলৰ স্বাৰ্থত খুব কৌশলেৰে এই কথাটো আপুনি উত্থাপন কৰিছে? শ শ কোটি টকাৰ বেপাৰ কৰা এই বনিয়া কেইটাৰ, এই যিকেইটা মাৰোৱাৰী বেপাৰী আছে, কোটি কোটি টকাৰ বেপাৰ কৰে ফাঁচী বজাৰত এই বোমা ফটকাক লৈ। সেই কেইটাৰ স্বাৰ্থত আপুনি খুব কৌশলেৰে এই বৰপেটাৰ থলুৱা ব্যৱসায়ীসকলৰ কান্ধত বন্দুকটো থৈ আপুনি ফুটাইছে গুলী। আমাৰ সন্দেহ হৈছে আপুনি এই ফাঁচী বজাৰৰ বনিয়া কেইটাৰ স্বাৰ্থত আপুনি কৌশলেৰে এই বৰপেটাৰ থলুৱা ব্যৱসায়ীসকলৰ কান্ধত বন্দুকটো থৈছে। হ'ব নোৱাৰে। নমস্কাৰ বাইদেউ, আপোনাক মই এটা কথা বেয়া লাগিছে, একদম সম্পূৰ্ণ বেয়া লাগিছে। আপুনি পদুম ফুলটো দেখাকে আনিছে, কিন্তু জুবিন দাক মকি আনিছে। এইটোতো বহুত বেয়া কাম কৰিছে। নাই নাই, বতহাৰ কাৰণে জুবিন দা মানে কি, জুবিন দা কি তলত পৰি গ'ল? পদুম ফুলটো ডাঙৰ হ'ল নেকি আজি আমাৰ? এইটো কিয় পলিটিক্স কৰিছে? জুবিন দাৰ ফটোটো তলত আনক আপোনালোকে, তলত। জুবিন দা, জয় জুবিন দা। আপুনি উল্টাকে আনিছে, পদুম ফুলটো চিধাকে আনিছে। আপুনি কিমান বেয়া কাম কৰিছে। জুবিন দাক চিধাকে নিয়ক, চিধাকে নিয়ক, প্লিজ চিধাকে নিয়ক। জয় জুবিন দা, চিধাকে নিয়ক। বিজেপিক ভোট দি ভুল কৰিছো, আৰু এবাৰ মোৰ পাপৰ পৰাচিত হবলৈ মই মা গংগাক সাক্ষী ৰাখি মোৰ গোটেই শৰীৰটো এইটো লাইক চাবোনেৰে চাক, আপোনালোকে মই লাইক চাবোন লগাই আছো। এইটো দি ভালকে ধুই পেলাই পাপখন মা গংগাত মুক্তি কৰি যাম বুলি আশা কৰি আছো। আপোনালোকে পাৰিলে সবেই তেনেকুৱা কৰিব মোৰ লিখিয়াকে। এইটো চাওক, মই এতিয়া ধুই আছো গাটো।